নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগ চলে আপোনালোক সকলো বাৰু কেনে আছে আশা কৰিছোঁ সকলো ভালে আছে মোৰো ভালে আৰু আমি আহিছিলোঁ ইউপি লৈ মানে ফ্ৰেণ্ড এজনীৰ ঘৰলৈ আৰু তেওঁলোক অসমীয়া হয় নিজৰ মানুহ লগ পালে ভাল লাগে বাৰু আৰু এতিয়া আমি ছাতৰ ওপৰলৈ আহিছিলোঁ আৰু ভিডিঅ'টো ছাতৰ ওপৰৰ পৰাই বনাইছিলোঁ আৰু কালি আহিছিলোঁ আমি আপোনালোকে যদি মোৰ ব্লগ ভিডিঅ'টো চাই গম পাব মিনি ব্লগটো চালে গম পাব একদম ঘৰত অহাৰ পৰাই কৰিছিলোঁ ভিডিঅ'টো মোৰ ল'ৰা আৰু এওঁৰ ল'ৰাটো হয় এইটো অকণমান দেখাই দিছোঁ ওপৰৰ পৰাই কেনেকুৱা ভিউটো এই পুৰা বিল্ডিঙে স্পেচিয়েলি পিঠাৰ বাবে এতিয়া গুড়া খুন্দা হৈ আছে পিঠাটোৰ নাম বহুত আৰু টিকা পিঠা বুলিও কয় তেল পিঠা এতিয়া বাচ্চাৰ পাৰ্টিৰ কাৰণে পপকৰ্ণৰ তৈয়াৰী হৈ আছে সিহঁতে হেনো পপকৰ্ণ লাগে এতিয়া তাকে ৰেডিমেড ঘৰতে অকণমান মই পিনে পপকৰ্ণ বনাইছিলোঁ আৰু তেওঁ পিঠা আমাৰ পপকৰ্ণ ৰেডি এতিয়া আজি স্পেচিয়েল মাছ হ'ব আমাৰ বাবে আজি স্পেচিয়েল মাছ আনিছিলে তাকে যোগাৰ পাতি কৰি আছে এতিয়া আমি ভাত পানী খাই মেলি ৰেষ্ট কৰি ডাইৰেক্ট কেমেৰা অন কৰিছোঁ মই এতিয়া আমি বাহিৰলৈ আহিছিলোঁ পাৰ্কলৈ বুলিয়ে পাৰ্কত অকণমান ফুৰি মেলিয়ে ৰুমলৈ যাম বুলি ভাবিছিলোঁ এতিয়া আমি যাই আছোঁ পাৰ্কলৈ পাৰ্কত ভিডিঅ' বনোৱা নহ'ল মানে তাতে অকণমান যাই আমি ৰিল চিজ বনাইছিলোঁ ইনষ্টাত দেৰিও হৈছিল ইউপিৰ পৰা দিল্লীলৈ যাবলৈও টাইম লাগে ন 1.5 ঘণ্টামান লাগে সেইবাবে আমি আৰু ডাইৰেক্ট বাহিৰত ওলাই ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ মেইন গেটটোত আহি কিনে তেওঁলোকৰ এতিয়া আমি ইয়াতে গাড়ী ৰখি আছিলোঁ আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে ৰাখোঁ আৰু ভালো লাগি থকা না ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে ৰাখিলোঁ আৰু দেৰিও হৈছে আপোনালোকৰ নেক্সট ব্লগত লগ পাইছোঁ তেতিয়ালৈকে বাই বাই